নমস্কাৰ, মই নাজিম পুনৰবাৰ স্বাগতম জনালোঁ আমাৰ চিম্পুল অনলাইন গাইড ইউটিউব চেনেললৈ। তো মই আজি এতিয়া এইটো ভিডিঅ' মই একচুৱেলি নবনাওঁ বুলি ভাবিছিলোঁ, কিন্তু বহুত কেণ্ডিডেটে মোক কমেণ্ট কৰি আছে, বহুত কেণ্ডিডেটে মানে ডাইৰেক্ট ফোন কৰি পেলাই সুধি আছে যে দাদা মানে মই যোনটো জীৱন প্ৰেৰণা আঁচনি এতিয়া বৰ্তমান যোনটো স্কীম চলি আছে, তো সেইটো মই এপ্লাই কৰিছিলোঁ। এপ্লাই কৰাৰ পিছত বহুত প্ৰব্লেম হৈছে, মানে কিছুমানৰ ডকুমেণ্ট আপলোড মানে ভালকৈ প্ৰপাৰলি যোনটো ডকুমেণ্ট আপলোড কৰিছে, আপলোড কৰোঁতে আপলোড হোৱা নাই, ডকুমেণ্ট কিবা মোৰ শ্ব' কৰা নাই, বা কিছুমানৰ যোনটো বেংকৰ যোনটো SBI বেংক আছে বা অন্য কোনোবা বেংক আছে, কিন্তু তাত এয়াৰটেল পে'মেণ্ট বেংক বুলি আহি গৈছে। তো সেনেকুৱা বহুতৰ হৈছে, আৰু বহুতৰ কি কৰিছে আধাৰ কাৰ্ডৰ যোনটো নাম্বাৰটো শ্ব' কৰা নাই, তো সেইটো বহুতৰ প্ৰব্লেম হৈছে। আৰু বহুতৰ এনেকুৱা হৈছে তাত তোমাৰ যোনটো KYC ডিষ্ট্ৰিক্ট, সেইটো বহুত কেণ্ডিডেটে এতিয়ালৈকে লক্ষ্য কৰা নাই যে যোনটো মানে KYC ডিষ্ট্ৰিক্ট হয়, সেই ডিষ্ট্ৰিক্টটো বহুতৰ শ্ব'য়ে কৰা নাই। তো তোমালোকে এবাৰ চেক কৰিবা, মানে ডাউনলোড কৰিবা। কেনেকৈ ডাউনলোড কৰে মই দেখাই দিম বাৰু, এপ্লিকেশ্যনখন কেনেকৈ ডাউনলোড কৰে। ডাউনলোড কৰি পেলাই মই দেখাই দিম কেনেকৈ, মানে ক'ত কি অপশ্যনটো মানে অহা নাই। মই মানে এইটো প্ৰব্লেম পাই আছোঁ, তো সেইটো কাৰণে মই ভাবিলোঁ যে মই আপোনালোকক দেখাই দিওঁ, আৰু সেই প্ৰব্লেমটো তাৰপিছত তোমাৰ কেনেকৈ ছল্ভ কৰে মই সেইটো দেখাই দিম, ঠিক আছে। আৰু সেইটো বহুতে কৈ আছে দাদা মই এতিয়া কাৰেকশ্যন কৰিব পাৰিম নে, মোৰ এপ্লিকেশ্যনখন ভুল হৈ গ'ল, মই এইটো ডিটেইলছ ভুল হৈ গ'ল বা সিটো ডিটেইলছ ভুল হৈ গ'ল, তো এইটো মই কাৰেকশ্যন কেনেকৈ কৰিম। তো কাৰেকশ্যনটো কেনেকৈ কৰে, কেনেকৈ উইড্ৰল কৰে, ফৰ্মটো উইড্ৰল কৰে। এইটো একচুৱেলি কাৰেকশ্যন নহয়, এইটো উইড্ৰল হ'ব। ফৰ্মটো মানে উঠাই দিব লাগিব, উঠাই পেলাই নতুনকৈ আকৌ কৰিব লাগিব, ঠিক আছে। তো এইটো কেনেকৈ উঠাই দিয়ে, কেনেকৈ উঠাই দি পেলাই আকৌ নতুনকৈ কৰিব পাৰে, মই সেইটো কৰিবৰ কাৰণে মানে দেখাবৰ কাৰণে চেষ্টা কৰিম। আৰু বহুত কেণ্ডিডেটে কি কৰিছে, মানে উইড্ৰল কৰা নাই, আকৌ নতুনকৈ এপ্লাই কৰিছে। দুবাৰ যদি এপ্লাই কৰি দিয়ে তোমাৰ প্ৰব্লেম হ'ব, ঠিক আছে। তো আৰু যোনে যোনে এতিয়ালৈকে এপ্লাই কৰিলে, নিজে এপ্লাই কৰিছে, তো এবাৰ ডাউনলোড কৰি মোৰ মতে এবাৰ চেক কৰি লোৱাটো বেছি ভাল হ'ব। কাৰণ যদি কিবা কাৰণত ভুল হৈ ছাবমিট হৈ গ'ল, পিছত এই ডিটেইল মানে ডেটটো গুচি গ'ল, তাৰপিছত তোমালোকৰ ফৰ্মখন কেঞ্চেল হৈ যাব। তো কোনো ধৰণৰ তোমালোকে এই আঁচনিটো বেনিফিটটো নাপাবা, ঠিক আছে। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে যদি আমাৰ চেনেলটো নতুনকৈ চাই আছে, এটা লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু কেনেকৈ মানে কাৰেকশ্যন কৰে, মানে কেনেকৈ উইড্ৰল কৰে, সেইটো মই দেখাবৰ কাৰণে চেষ্টা কৰিম। তো ভিডিঅ'টো চাই থাকিব, স্ক্ৰীনটো দি থ'ম বাৰু। আৰু যোনখিনি কেণ্ডিডেটে অলৰেডি এপ্লাই কৰা আছে, তো সিহঁতে এইটো ৱেবছাইটটো উলিয়াই ল'ব পাৰিব বাৰু, একো কথা নাই। তেতিয়াও মই ভিডিঅ'টোৰ তলৰ ডেছক্ৰিপশ্যনত মই এইটো লিংকটো দি থ'ম বাৰু, তাৰ পৰা তোমালোকে এই ৱেবছাইটটোত আহি ল'ব পাৰিবা, ঠিক আছে। তো এইটো ৱেবছাইটত অহাৰ পিছত এনেকৈ এটা ডিষ্ট্ৰিক্ট চিলেক্ট কৰিবৰ কাৰণে ক'ব। তো তোমালোকৰ যোনটো ডিষ্ট্ৰিক্ট হয় সেইটো চিলেক্ট কৰিবা। চিলেক্ট কৰি পেলাই তোমাৰ কণ্টিনিউ চিলেক্ট কৰিবা। চিলেক্ট কৰাৰ পিছত এইটো চাবা, অকণ লোডিং হোৱাৰ পিছত এইটো চোৱা আহি গ'ল। তাৰপিছত ইয়াত তুমি এতিয়া তোমাৰতো অলৰেডি ৰেজিষ্টাৰ হৈ থাকিব। ৰেজিষ্টাৰ হোৱাৰ পিছত এতিয়াতো আমি প্ৰথম কি কৰিম, ফৰ্মখন আমি ডাউনলোড কৰিম, ঠিক আছে। ডাউনলোড কৰি পেলাই কি ভুল আছে সেই বস্তুটো চেক কৰিম। চেক কৰাৰ পিছত কেনেকৈ আকৌ নতুনকৈ মানে আগতীয়াকৈ ফৰ্মটো উইড্ৰল কৰি পেলাই মানে ফৰ্মটো কেঞ্চেল কৰি তাৰপিছত নতুনকৈ আকৌ ফৰ্মটো কেনেকৈ আমি ফিল আপ কৰোঁ, সেইটো মই দেখাম। মই এতিয়া লগ ইন কৰিব লাগিব, তো আমি লগ ইনত ক্লিক কৰিম। লগ ইনত ক্লিক কৰাৰ পিছত এনেকৈ আহিব। অহাৰ পিছত ইয়াত চোৱা, ইয়াত তোমাৰ ফোন নম্বৰ আৰু পাছৱৰ্ড দিবলৈ দিব, ঠিক। ফোন নম্বৰটো আগতীয়াকৈ ফোন নম্বৰটো দি ল'বা এইটো ঘৰত। ফোন নম্বৰটো দি লৈ তাৰপিছত তলত তোমাৰ পাছৱৰ্ডটো দিবা, ঠিক আছে। দি পেলাই তোমাৰ লগ ইন কৰিবা। লগ ইন কৰাৰ পিছত কেনেকৈ কি আহি আছে মই দেখাই আছোঁ বাৰু। তো এইটো লগ ইন কৰিলোঁ। লগ ইন কৰাৰ পিছত অকণমান ৱেইট কৰিব লাগিব। তো এইটো লগ ইন হৈ গ'ল। লগ ইন হৈ যোৱাৰ পিছত এতিয়া চাবা, বহুত কেণ্ডিডেটে কৈ আছে দাদা মই মোৰ হেৰি নাই, মানে স্কিমটোৱে শ্ব' কৰা নাই, বা মই এতিয়া ক'ত চাম, মইতো এপ্লিকেশ্যনখন ক'ত চাম। তো এইটো ইয়াত দেখিছেনে এইটো। তো আমি ইয়াত এইটো চাওক, এপ্লাইড বুলি এটা অপশ্যন আছে, ঠিক আছে। তো তাত আমি ক্লিক কৰিম। ক্লিক কৰাৰ পিছত এতিয়া চাওক এখন এপ্লিকেশ্যন ওলাই গৈছে, ঠিক আছে। তো এই এপ্লিকেশ্যনটো এতিয়া আমি প্ৰথমটো আমি ডাউনলোড কৰিম, ঠিক আছে। আমি চাম কি প্ৰব্লেম আছে, প্ৰব্লেমটো তাৰপিছত আমি ছল্ভ কৰিবৰ কাৰণে চেষ্টা কৰিম, ঠিক আছে। তো এতিয়া আমি ফৰ্মটো আমি একবাৰ চাম। ইয়াত আমি নামটো আমি ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ পিছত ফৰ্মটো এইটো দেখিছেনে, ষ্টেটাছ আহি গ'ল। এপ্লিকেশ্যন ষ্টেটাছটো আহি গ'ল। মই অকণমান ব্লাৰ কৰি দিছোঁ, কাৰণ মানে তাত তোমাৰ যোনটো এপ্লিকেশ্যন নম্বৰ আছে, তো বেলেগৰ হয়, তো সেইটো কাৰণে অকণমান লুকুৱাই দিছোঁ। তাৰপিছত ইয়াতে চাওক ভিউ এপ্লিকেশ্যন বুলি আহিছে, ঠিক আছে। আমি ভিউ এপ্লিকেশ্যনত ক্লিক কৰিম। এপ্লিকেশ্যনত ক্লিক কৰোঁতে অকণমান ৱেইট কৰিম। তো এপ্লিকেশ্যনখন এখন আহি গ'ল। মানে এপ্লিকেশ্যনখন ইমান অকণমানকৈ থাকে। তো ইয়াত এইটো অপশ্যন দেখিছেনে, ইয়াত ডাউনলোড কৰা অপশ্যন আছে, ইয়াত আমি ক্লিক কৰিম। তো এপ্লিকেশ্যনখন ডাউনলোড হৈ গ'ল, ঠিক আছে। ইয়াত আপুনি এবাৰ চেক কৰিব। আৰু মই ইয়াত এটা প্ৰব্লেম মই দেখাই দিম। তো বহুত কেণ্ডিডেটৰ এইটো হৈছে, এইটোকে মাষ্ট বি 100% চিয়'ৰ এইটো হৈছে বহুত কেণ্ডিডেটৰ। তো সেইটো আপোনালোকে অকণমান চেক কৰিব। এতিয়া চোৱা, তো বহুত কেণ্ডিডেটৰ এইটো প্ৰব্লেম হৈছে। মই এইটো মানে বহুত ইউটিউবাৰ, এইবিলাক মানে যোনবিলাক ডাঙৰ ডাঙৰ ইউটিউবাৰ আছে, সেনেকৈ ইউটিউবাৰে এনেকৈ এইটো বস্তু দিয়া নাই এইটোৰ ওপৰত। মই দিম বুলি ভাবিলোঁ। তো এইটো চোৱা, বাকীখিনিতো মই অলপ ব্লাৰ কৰি দিছোঁ। ইয়াত তোমাৰ এইটো যোনটো ডিষ্ট্ৰিক্ট আছে, KYC ডিষ্ট্ৰিক্ট, ঠিক আছে। এইটো চোৱা, তোমালোকৰ KYC ডিষ্ট্ৰিক্ট, ইয়াত তোমাৰ মানে ভেৰিফিকেশ্যন হ'ব, ঠিক আছে। এই ডিষ্ট্ৰিক্টতে আহি তোমালোকৰ ভেৰিফিকেশ্যন হ'ব। তো এইটো অকণমান তললৈ স্ক্ৰল কৰিম। ইয়াত চোৱা, এইটো যোনটো তোমাৰ ডিষ্ট্ৰিক্ট আছে, ইয়াত তোমাৰ এইটো ঘৰত আছে, চোৱা। এই ঘৰটোত তোমাৰ ডিষ্ট্ৰিক্ট আছে ন, এই ডিষ্ট্ৰিক্টটো ইয়াত তোমাৰ শ্ব' কৰা নাই একো, দেখিছানে। তো মানে তোমাৰ KYC এতিয়া যদি কৰিব লগা থাকে, কোনখন ডিষ্ট্ৰিক্টত যাব, গম পাইছানে।
তো এইটো ডিষ্ট্ৰিক্টতো ইয়াতো ডিষ্ট্ৰিক্টৰ নামেই নাহিলে। তো এইটো মানে গ্লিচৰ কাৰণে হৈছে। আৰু মানে ইয়াত এখন আৰু বহুত কেণ্ডিডেটৰ কি হৈছে, ইয়াত চোৱা তলত কোনো ধৰণৰ ডকুমেণ্টেই নাই, মানে আপলোডেই নহ'ল। ডাইৰেক্ট মানে কি কৰিলে, এপ্লিকেশ্যনখন ছাবমিট কৰি দিলে। ছাবমিট কৰি দিয়াৰ ফলত এপ্লাইটো হৈ গ'ল, কিন্তু তোমাৰ এইটো এখন ফৰ্ম মানে ৰিজেক্ট হৈ যাব, ঠিক আছে। যোনটো তোমাৰ KYC ডিষ্ট্ৰিক্টটো চিলেক্ট হোৱা নাই, মানে তাত শ্ব' কৰা নাই, তো এইটো মানে প্ৰব্লেম হৈছে। তো এইটো এপ্লিকেশ্যনখন ৰিজেক্ট হ'ব 100% চিয়'ৰ, ঠিক আছে। আৰু তললৈ স্ক্ৰল কৰিলে তলত চাবা, যদি তোমাৰ PDF-টোত কোনো ধৰণৰ ডকুমেণ্ট নাই, তেনেহ'লে গম পাবা যে তোমাৰ এপ্লিকেশ্যনখন ৰিজেক্ট হ'বই, কাৰণ তোমাৰ এপ্লাইটো প্ৰপাৰলি কমপ্লিট হোৱা নাই। গম পালানে? তো মই এইখন এতিয়া মই ফৰ্মখনটো মই গম পাই গ'লো কেনেকুৱা ক'ত কি ভুল হৈ আছে। এইটো আপোনালোকে এনেকৈ চাই পেলাই ফৰ্মখন কেনচেল কৰিব পাৰিব, ঠিক আছে। তো আপোনালোকে চাই ল'ব, যদি গোটেইখনটো ঠিক আছে তো ঠিকে আছে, ঠিক আছে। যদিটো ঠিক নাই, তেতিয়াহ'লে ফৰ্মখন কেনচেল কৰিব, উইড্ৰল কৰিব। তো উইড্ৰল কেনেকৈ কৰে, এইখন ফৰ্ম যেতিয়া এইটো PDF-ত আহি গ'ল, এনেকৈ আহি যাব, ষ্টেটাছত আহি গ'ল। আহি যোৱাৰ পিছত আপুনি চাব ৰাইট চাইডে এনেকৈ 3টা ডট আছে। এইটো চাওক, মই অকণমান হেৰি কৰিছোঁ, মাৰ্ক কৰি পেলাই দেখাই দিছোঁ। এইটো দেখিছে? ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাওক, উইড্ৰল এপ্লিকেশ্যন, ঠিক আছে। উইড্ৰল এপ্লিকেশ্যন বুলি অপশ্যন আহিছে। ইয়াত আমি ক্লিক কৰিম। ইয়াত আমি ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত উইড্ৰল কৰিবৰ কাৰণে অপশ্যন দিছে। ইয়াত আমি কনফাৰ্ম ক্লিক কৰিম, ঠিক আছে। কনফাৰ্ম ক্লিক কৰাৰ লগে লগে OTP-টো যাব। OTP-টো আমি ভৰাই পেলাই তাৰপিছত নেক্সট ষ্টেপটো দেখাম। এইটো চোৱা, যেতিয়া আমি ক্লিক কৰিলোঁ, ক্লিক কৰাৰ পিছত এনেকৈ এটা ইণ্টাৰফেচ দেখা পালা। ইয়াত তোমাৰ মানে যোনটো মানে ফোন নম্বৰ দিয়া গৈছে, ফোন নম্বৰত এটা OTP গৈছে। OTP-টো আমি ইয়াত ভৰাম। এইটো কৰাৰ OTP-টো ভৰাম, ভৰাই পেলাই তাৰপিছত আমি ছাবমিট কৰি দিম, ঠিক আছে। ছাবমিট কৰি দিয়াৰ লগে লগে ফৰ্মটো আমাৰ উইড্ৰল হৈ যাব। ছাবমিট কৰিম। ছাবমিট কৰিলোঁ। এইটো চাওক, ইউৰ এপ্লিকেশ্যন হেজ বিন উইড্ৰল ছাকচেছফুলি, ঠিক আছে। তো এপ্লিকেশ্যনখন আমাৰ উইড্ৰল হৈ গ'ল। এতিয়া আমাৰ কোনো ধৰণৰ ইয়াত আমাৰ এপ্লাই নাই, ঠিক আছে। তো যদি কাৰোবাৰ কেণ্ডিডেটে এনেকৈ উইড্ৰল নকৰাকৈ আকৌ দুবাৰ তিনিবাৰকৈ এপ্লাই কৰি দিয়ে, এপ্লাইটো হ'ব, কিন্তু তোমাৰ গোটেইকেইখন ফৰ্ম কেনচেল হৈ যাব, ঠিক আছে। তো উইড্ৰল কৰাৰ পিছতহে নতুনকৈ এপ্লাই কৰিব। তাৰপিছত এতিয়া আমি আকৌ সেই আঁচনিটো আমি এপ্লাই কৰিম। এইটো চাওক, CM জীৱন প্ৰেৰণা স্কীম। তো আমি ইয়াত ক্লিক কৰিলোঁ, তলতে আছে। তাৰপিছত ক্লিক কৰাৰ পিছত এনেকৈ আহিব। ইয়াত তোমাৰ প্ৰথমতে আমি যে চিলেক্ট কৰিছিলোঁ, তোমাৰ আনএমপ্লয়ড বুলি চিলেক্ট কৰিছিলা। তো ইয়াত আনএমপ্লয়ড বুলি আহিব। তো ইয়াত আমি যদি এডিট কৰিব বিচাৰে, এডিট কৰিব পাৰা, নহ'লে আমি কনফাৰ্ম ক্লিক কৰিম, ঠিক আছে। তো তাৰপিছত ইয়াত তোমাৰ তুমি পাৰ্মানেণ্ট অসমৰ কেণ্ডিডেট হয়নে সুধিছিলে, তেতিয়া তুমি এইটো ইয়েছ ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত এইখিনি তোমাৰ যিহেতু তুমি কৰিছিলাই, ইয়াত তুমি যেতিয়া নিযুত মইনা আঁচনি যদি কিবা মানে স্কীমৰ এপ্লাই কৰিছিলা বা বেনিফিটটো পাইছিলা, তো সেইটো তুমি ইয়েছ ক্লিক কৰিব পাৰা যদি পাইছিলা। যদি নাই পোৱা, তো ন' চিলেক্ট কৰিবা। যদি ইয়েছ চিলেক্ট কৰা, তোমাৰ মানে নট ইলিজিবল বুলি দেখাই দিব। তো নেক্সট আমি ইয়াত তুমি যদি তোমালোকৰ ফেমিলি লাখ টকা তোমাৰ এনুৱেল ইনকম, যোনটো মানে বছৰৰ ইনকম বুলি কয়, তো সেই যদি তোমালোকৰ বছৰৰ ইনকম যদি 10 লাখ টকাৰ ওপৰত হয়, তেতিয়াহ'লে তুমি এইটো ইয়েছ ক্লিক কৰিবা। যদি তোমাৰ 10 লাখৰ ওপৰত নহয়, তেনেহ'লে তুমি ন' ক্লিক কৰিবা, ঠিক আছে। তো এইটো তুমি ন' ক্লিক কৰিলা। তাৰপিছত যদি তুমি 2025-ৰ কেণ্ডিডেট হয়, তুমি 2025 চনত যদি তোমাৰ গ্ৰেজুৱেশ্যন কমপ্লিট হৈছে, তেনেহ'লে তুমি ইয়েছ ক্লিক কৰিবা। যদি তোমাৰ 2025 চনত মানে গ্ৰেজুৱেশ্যনটো কমপ্লিট হোৱা নাই, তেনেহ'লে তুমি ন' কৰিবা, ঠিক আছে। তো এইটো তুমি ইয়েছ কৰিবা। তো গ্ৰেজুৱেশ্যনত তুমি কমপ্লিট হৈছে, 2025-ত তোমাৰ গ্ৰেজুৱেশ্যন কমপ্লিট হৈছে, তো ইয়েছ কৰিবা। কৰাৰ পিছত এনেকৈ তোমাৰ এটা ইণ্টাৰফেচ দেখা পাবা। ইয়াত তোমাৰ কি আপলোড কৰি, তোমাৰ আধাৰ কাৰ্ড, তাৰপিছত আৰু ইয়াত তোমাৰ গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট বা প্ৰভিজনেল চাৰ্টিফিকেট, গ্ৰেজুৱেশ্যনৰ যোনটো কলেজৰ পৰা দিয়ে, সেইখন চাৰ্টিফিকেট আপলোড কৰিলেও হ'ব, বা ইউনিভাৰ্চিটিৰ পৰা যোনখন চাৰ্টিফিকেট আহে, অৰিজিনেল চাৰ্টিফিকেট, সেইখন আপলোড কৰিলেও হ'ব, ঠিক আছে। তো আমি ইয়াত প্ৰচিড টু এপ্লাইত ক্লিক কৰিম। এপ্লাইত ক্লিক কৰাৰ লগে লগে হৈ যোৱাৰ পিছত এনেকৈ এটা ইণ্টাৰফেচ দেখা পাব। ইণ্টাৰফেচ দেখা পোৱাৰ পিছত আপুনি ইয়াত আপোনাৰ গোটেইখিনি ফিল আপ থাকিব, যেনে ফোন নম্বৰ, নাম থাকিব, তাৰপিছত আপোনাৰ ফাদাৰ নেম থাকিব, তাৰপিছত আপোনাৰ ডেট অফ বাৰ্থটো থাকিব, জেণ্ডাৰটো থাকিব, তাৰপিছত ফোন নম্বৰ, ইমেইল আইডিটো নাথাকে, তো ইমেইল আইডিটো ইয়াত ভৰাই দিবা। ইমেইল আইডিটো ভৰাই দিয়াৰ পিছত অকণমান তললৈ স্ক্ৰল কৰিবা, তললৈ। তাৰপিছত তোমাৰ ইয়াত আধাৰ কাৰ্ড থাকিব, আধাৰ কাৰ্ডৰ নাম্বাৰটো ভৰাব লাগিব একচুৱেলি। তাৰপিছত আকৌ তোমাৰ যোনটো পেন নাম্বাৰ হয়, পেন নাম্বাৰটো ভৰাবা। আৰু তাৰপিছত তোমাৰ যোনটো গ্ৰেজুৱেশ্যনৰ এনৰলমেণ্ট নম্বৰ বা ৰেজিষ্ট্ৰেশ্যন নম্বৰ, ঠিক আছে। তো সেই দুটা বস্তু, এইকেইটা বস্তু ভৰাব লাগিব। যোনকেইটা বস্তু তোমাৰ এতিয়া ইয়াত মই ক'লো, ইয়াত যোনকেইটা বস্তু নাই, সেইকেইটা বস্তু একচুৱেলি ভৰাব লাগিব। তো ভৰোৱাৰ পিছত আপোনাৰ তল কৰিব, ঠিক আছে। প্ৰথম ছেভ কৰিব, তাৰপিছত ছাবমিট কৰিব। তেতিয়া মানে যদি কিবা কাৰণত যদি ফৰ্মখন আধাতে তুমি এৰি পেলাই গুচি যোৱা, তাৰপিছত নেক্সট যেতিয়া আকৌ তুমি লগ ইন কৰা, তেতিয়াহ'লে এই ছেভ কৰা যোনখিনি জেগাত তুমি ছেভ কৰিছিলা, সেইখিনিৰ পৰাই তোমাৰ ষ্টাৰ্ট হৈ যাব, ঠিক আছে। তো সেইখিনিৰ পৰাই ষ্টাৰ্ট হ'ব। তো মই এইখিনি বস্তু ভৰাই লওঁ। ভৰাই লোৱাৰ পিছত তাৰপিছত মই দেখাই আছোঁ কেনেকৈ কি অপশ্যন আহে। তো আমি ইয়াত গোটেইখিনি ইনফৰ্মেশ্যন ভৰাই ল'লোঁ। ভৰাই লোৱাৰ পিছত এতিয়া আমি কি কৰিম, ছেভ কৰিম। ছেভ কৰাৰ পিছত আমি ছাবমিট কৰিব লাগিব, ঠিক আছে। তো ছেভ হৈ গ'ল। ছেভ হোৱাৰ পিছত আমি এতিয়া ছাবমিট কৰিম। ছাবমিট কৰাৰ পিছত ইয়াত চাওক, আপোনাৰ যোনটো ডিষ্ট্ৰিক্ট হয়, যোনটো ফাৰ্ষ্ট পেজত ডিষ্ট্ৰিক্ট থাকিব, ডিষ্ট্ৰিক্টটো আমাৰ গোটেইখিনি ভৰোৱা থাকিব, কাৰণ আমি এইটো আগতে ভৰাই থৈছিলোঁ। তো ইয়াত আমাৰ ডিষ্ট্ৰিক্টটো কমপ্লিট ভৰোৱা থাকিব। তাৰপিছত আমাৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো টোটেলি খালী হৈ থাকিব, ঠিক আছে। তো এডুকেশ্যন কোৱালিফিকেশ্যনটো আমি গোটেইটো ভৰাই ল'ব লাগিব। ভৰাই লোৱাৰ পিছত
এডুকেশ্যনটো ভৰাই লোৱাৰ পিছত আমাৰ বেংকৰ যোনটো ডিটেইলছ হয় সেইটো অলৰেডি ভৰোৱা থাকিব, ঠিক আছে। বেংকৰ ডিটেইলছটো মই টিক কৰি পেলাই নেদেখাওঁ, কাৰণ মানে বেলেগ কেণ্ডিডেটৰ হয়, তো অকণ প্ৰব্লেম হ'ব পাৰে। ডকুমেণ্ট আপলোডত চাম, এইটো চাওক, কেণ্ডিডেটজনে অকল আধাৰ কাৰ্ডখন আপলোড কৰিছিলে, তো সেইটো কাৰণে এই এপ্লিকেশ্যনখন 100% চিয়'ৰ কেঞ্চেল হৈ গ'লহেঁতেন, কাৰণ ইয়াত গ্ৰেজুৱেশ্যনৰ একো ধৰণৰ একো আপলোড কৰোৱা নাই, অকল আধাৰ কাৰ্ডখনে কি আপলোড কৰিছে, তো সেইটো বস্তু শ্ব' নকৰে একচুৱেলি। ইয়াত যোনটো আধাৰ কাৰ্ড অপশ্যন আছে এইটো চাওক, এইটো আধাৰ কাৰ্ড অপশ্যন আছে, ইয়াত যেতিয়া আপুনি আধাৰ কাৰ্ডটো আপলোড কৰিব, আপলোড কৰাৰ পিছত আপলোডৰ অপশ্যনত নেদেখায়, ইয়াত এনেকৈ আপলোডটো চাওক, এইটো দেখিছেনে, এইটো মানে আপলোড হৈ গ'ল হা। তো বহুত কেণ্ডিডেটে ভাবিছে এইখিনিতে চুকত চাওক, ৰাইট চাইডে ওপৰত চাব, ইয়াত আপোনাৰ যেতিয়া আমি এইটো চালোঁ, চাই লৈ পেলাই যেতিয়া আমি তলৰ মানে অপশ্যনলৈ ক্লিক কৰিম, ডিক্লেৰেশ্যনলৈ ক্লিক কৰিম, তো এইটো আপোনাৰ গ্ৰীণ কালাৰ হৈ যায়। তো বহুত কেণ্ডিডেটে ভাবে যে ইয়াত আমাৰ ডকুমেণ্টটো আপলোড হৈ গ'ল, কিন্তু ডকুমেণ্ট আপলোড হোৱা নাই, এনেকৈ এটা চিম্বল দেখিব লাগিব যে এইটো ডকুমেণ্ট আপলোড হোৱা এইটো চিম্বল হয়। তো ডকুমেণ্টটো আপলোড হয় এনেকৈ চিম্বলটো দেখিব লাগিব, তেতিয়াহে গম পাব যে ডকুমেণ্টটো আপলোড হৈছে। তো মোৰ মতেতো আপোনালোকে একবাৰ এপ্লিকেশ্যনখন চেক কৰিব যে আপোনালোকৰ ডকুমেণ্টটো প্ৰপাৰ ডকুমেণ্ট আপলোড হৈছে নে, কাৰণ প্ৰথম 3 তাৰিখৰ পৰা এপ্লাই হৈছে, তো যোনটো এপ্লাই হয় 3 তাৰিখৰ পৰা এপ্লাই হৈছে, 3 তাৰিখৰ পৰা এপ্লাই হওঁতে বহুত কেণ্ডিডেটে এপ্লাই কৰিছে, তো বহুত কেণ্ডিডেটৰ ডকুমেণ্টটো আপলোড লোৱা নাই। তো সেনেকৈ ফাইনেল ছাবমিট কৰিছে, মোক বহুতে SMS কৰিছে, বহুতে কমেণ্টো কৰি আছে, আমি ছাবমিট কৰিলোঁ, আমাৰ হৈ গ'ল এপ্লাই। তো সেইটো এপ্লাই তোমালোকৰ হোৱা নাই, এইটো কেঞ্চেল হৈ যাব। এপ্লাইটো কমপ্লিট হৈছে, কিন্তু এপ্লাইটো তোমাৰ কেঞ্চেল হৈ যাব। তো সেইটো কাৰণে তো তোমালোকে ডকুমেণ্টটো একবাৰ চেক কৰি ল'বা, কি ডকুমেণ্ট আপলোড কৰা গৈছে, বা আপলোড যদি কৰা নাই তেতিয়াহ'লে তুমি চিম্পল ইয়াৰ পৰা এইটো ডিলিট কৰি দিবা। কি ডকুমেণ্ট আপলোড কৰিছে এইটো কথা নাজানো, তো সেইটো কাৰণে আমি এইটো ডিলিট কৰি লৈছোঁ। ডিলিট কৰি লোৱাৰ পিছত ইয়াত আমি প্ৰপাৰ আমি ভালকৈ চাই পেলাই কি ডকুমেণ্ট আছে, ইয়াত যেনেকৈ আপোনাৰ আধাৰ কাৰ্ড আছে, আধাৰ কাৰ্ডটো আমি আধাৰ কাৰ্ডটো আপলোড কৰিম। তাৰপিছত ইয়াত আপোনাৰ যোনটো গ্ৰেজুৱেশ্যনৰ চাৰ্টিফিকেট আছে, নহ'লে প্ৰভিজনেল চাৰ্টিফিকেট আছে, ঠিক আছে। তো ইয়াত প্ৰভিজনেল চাৰ্টিফিকেটটো আপলোড কৰিম, আৰু লগতে মাৰ্কশ্বিটটো আপলোড কৰিম। গ্ৰেজুৱেশ্যনৰ যোনটো মাৰ্কশ্বিট হয়, মাৰ্কশ্বিটটো আপলোড কৰিম, নহয় একচুৱেলি। তো গ্ৰেজুৱেশ্যনৰ চাৰ্টিফিকেটটো আৰু মাৰ্কশ্বিটটো দুটা বস্তু আমি ইয়াত আপলোড কৰিম, ঠিক আছে। তো কৰি পেলাই এই দুটা আমি টিক কৰিম, যোনটো ডিক্লেৰেশ্যন আছে, চেল্ফ ডিক্লেৰেশ্যনৰ পিছত দুটা টিক কৰিম। টিক কৰি পেলাই এই এই যোনটো কেপচাৰ হয়, কেপচাৰটো আমি এইটো ঘৰত ভৰাই দিম, ঠিক আছে। এইটো ঘৰত ভৰাই পেলাই প্ৰথম আমি ইয়াত আমি ছেভ কৰিম, ঠিক আছে। ছেভ কৰি তাৰপিছত আমি ইয়াত ছাবমিট কৰিম। ছাবমিট কৰাৰ লগে লগে তেতিয়াহে আমাৰ এপ্লিকেশ্যনটো কমপ্লিট হ'ব। যদি আপুনি ছেভ নকৰাকৈ আপুনি ছাবমিট কৰে, তেতিয়াহ'লে আপোনাৰ কি হ'ব, যেনেকৈ আপোনাৰ বহুত কেণ্ডিডেটে কৈছে দাদা মোৰ যোনটো বেংকৰ ডিটেইলছটো চেঞ্জ হৈ যায়, যোনটো তোমাৰ এয়াৰটেল পে'মেণ্ট বেংক আহি যায়, ঠিক আছে। তো সেই বস্তুখিনি নহ'বৰ কাৰণে তোমালোকে কি কৰিবা, গোটেইটো তথ্যখিনি ধুনীয়াকৈ ভৰাবা, ভৰাই পেলাই ইয়াত আমাৰ প্ৰথম ছেভ কৰিবা, ঠিক আছে। ছেভ কৰাৰ পিছত তাৰপিছত ছাবমিট কৰিবা, তেতিয়া কোনো ধৰণৰ প্ৰব্লেম নহয়, ঠিক আছে। তো বাকী আমি গোটেইখিনি ভৰাই লওঁ, ভৰাই লোৱাৰ পিছত কেনেকৈ কি হয় আমি এইটো দেখাই আছোঁ। বহুত কেণ্ডিডেটে কৈ আছে যে ইয়াত মই মানে এইটো একচুৱেলি অকণমান দেখাবৰ কাৰণে চেষ্টা কৰিম। ইয়াত চোৱা, বহুত কেণ্ডিডেটে কি কৰিছে, ইয়াত তোমাৰ যোনটো গ্ৰেজুৱেশ্যনৰ মানে ডেট মান্থ ইয়াৰ, মানে যোনটো পাছিং ডেট মান্থ ইয়াৰ দিবলৈ দিছে, এইটো কি কৰিছে, যোনটো প্ৰভিজনেল চাৰ্টিফিকেট আনিছে কলেজৰ ফালৰ পৰা, তো সেই চাৰ্টিফিকেটৰ যোনটো ডেট হয়, সেই ডেটটো ইয়াত দিছে, মানে প্ৰভিজনেল চাৰ্টিফিকেটৰ ডেটটো ইয়াত দিছে। মাৰ্কশ্বিটটো চাবা, মাৰ্কশ্বিটত যোনটো ডেট আছে, মানে পাছিং ডেট মান্থ ইয়াৰ আছে, তো সেইটো দিবা। তো সেইটো মানে নহ'লে তোমাৰ লগত এইটো ভুল হৈ যাব এপ্লিকেশ্যনখন, ঠিক আছে। তো এইটো দি দিবা। তো মই প্ৰথমে আধাৰ কাৰ্ডখন আপলোড কৰিম, আৰু আধাৰ কাৰ্ডখন আপলোড কৰাৰ পিছত কিমান টাইম ৱেইট কৰিব লাগে মই আপোনালোকক দেখাই দিম, কাৰণ মই স্ক্ৰিপ্ট নকৰোঁ। তো বহুত কেণ্ডিডেটে ভাবিব পাৰে, তো এনেকৈ ডাইৰেক্ট আপলোড কৰিলে এনেকৈ আপোনালোকৰ আপলোড কৰিব। তো আধাৰ কাৰ্ডটো আপলোড কৰিলোঁ, কৰাৰ পিছত ভাবিছে যে আপলোড হৈ গ'ল, কিন্তু আপলোড হোৱা নাই, অকণমান ৱেইট কৰিব লাগিব। তাৰপিছত আপলোড হোৱা আপোনাৰ এটা অপশ্যন দেখাব, এইটো চাব। মই এইটো স্ক্ৰিপ্ট নকৰোঁ, আৰু যদি আমাৰ চেনেলটো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এইটো চাওক, এইটো আপলোড হৈ গ'ল। আপলোড হোৱাৰ পিছত এইটো চাওক কেনেকৈ মানে এটা আইকন দেখা পাইছে, তো এইটো আপলোড এতিয়াহে হৈছে, ঠিক আছে। তো বহুত কেণ্ডিডেটে ডাইৰেক্ট এনেকৈ আপলোড কৰি পেলাই আপলোড কৰি দিছে, মানে এপ্লাই কৰি দিছে, তো সেইটো তোমালোকৰ ৰিজেক্ট হ'ব, ঠিক আছে। তো এতিয়া মই প্ৰথম চাৰ্টিফিকেট আপলোড কৰিম, গ্ৰেজুৱেশ্যনৰ চাৰ্টিফিকেটটো আপলোড কৰিম। এইটো চাওক, আপলোড কৰিলোঁ, কৰাৰ পিছত অকণ ৱেইট কৰিব লাগিব। এইটো চাওক, গ্ৰেজুৱেশ্যনৰ চাৰ্টিফিকেটটো আপলোড হৈ গ'ল। এতিয়া আমি মাৰ্কশ্বিটটো আপলোড কৰিম, এইটো চাব। সেইটো চাওক, মই মাৰ্কশ্বিটটো আপলোড কৰিলোঁ। আপলোড কৰাৰ পিছত অকণমান ৱেইট কৰিব। যেতিয়ালৈকে এইটো আইকন নেদেখায় তেতিয়ালৈকে আপোনালোকে অকণমান ৱেইট কৰিব লাগিব, নহ'লে এইটো আপলোড নহ'ব পিছত। এইটো চাব, আপলোড হৈ গ'ল। আপলোড হৈ যোৱাৰ পিছত আমি দুটা টিক কৰি পেলাই মই আপোনালোকক দেখাইছিলোঁ। তো আমি এতিয়া কেপচাৰটো ভৰাই ল'ম। কেপচাৰটো ভৰাই লৈ পেলাই আমি ছেভ কৰিম, ঠিক আছে। তো ছেভ কৰাৰ পিছত অকণমান ৱেইট কৰিব। তো এইটো আমাৰ ছেভ হৈ গ'ল। এতিয়া আমি ফাইনেল ছাবমিট কৰিম। এইটো চাব, এতিয়া আমি ফাইনেল ছাবমিট কৰিম। এইটো চাই লওক, মই অলপ ব্লাৰ কৰি দিছোঁ, কাৰণ বেলেগ কেণ্ডিডেটৰ হয়, তো অলপ ব্লাৰ কৰি দিয়া গৈছে। তো ইয়াত আমাৰ গোটেই ডকুমেণ্টখিনি আপলোড হৈছে। তো আধাৰ কাৰ্ডখন দুবাৰ আপলোড দেখাই আছে, ঠিক আছে। তো আধাৰ কাৰ্ডখন দুবাৰ আপলোড দেখাইছে, তো এইটো গ্লিচৰ কাৰণে হৈ আছে। তো আমি এতিয়া কি কৰিম, আমি আকৌ ইডিটত যাম। ইডিটত গৈ আমি এপ্লিকেশ্যনত যাম, মানে আপলোডত যাম, ডকুমেণ্ট। তো ডকুমেণ্টত গৈ আমি আধাৰ কাৰ্ডখন
এখন ডিলিট কৰি দিম ঠিক আছে এখন থাকিব আধাৰ কাৰ্ড মানে দুটা ওলোট দেখাই আছে এইটো চাৰ্ভাৰ প্ৰব্লেমৰ কাৰণে এইটো হৈছে আমি এই দুটা ঠিক কৰিম আকৌ ঠিক কৰাৰ বুলি কৰিলোঁ কেপচাৰটো ভৰাই দিলোঁ ভৰাই দি পেলাই আমি এতিয়া আকৌ ছেভ কৰিম আমি আকৌ ছেভ কৰিম এতিয়া তো এইটো আমাৰ ছেভ হৈ গ'ল ছেভ হৈ যোৱাৰ পিছত আমি এতিয়া কি কৰিম আকৌ মানে কেপচাৰটো ভৰাম ভৰাই পেলাই আমি ছাবমিট কৰিম ঠিক আছে তো এইটো আমি কেপচাৰটো ভৰাই লওঁ ভৰাৰ পিছত এতিয়া আমি এইটো ছাবমিট কৰিম ছাবমিট কৰাৰ পিছত এপ্লিকেশ্যনখন ইয়াত আমাৰ গোটেইখন ওলাই যাব আমি যি এতিয়া ফিল আপ কৰিলোঁ ফিল আপ কৰাৰ গোটেইখিনি বস্তু আমাৰ ইয়াত ওলাই যাব ওলাই যোৱাৰ পিছত আমি চাই পেলাই যদি শুদ্ধ আছে তেনেহ'লে আমি ফাইনেল ছাবমিট কৰিম ঠিক আছে তো ইয়াত আমাৰ গোটেইখিনি কমপ্লিট হৈ গ'ল তো এইখিনি মই অলপ ব্লাৰ কৰি দিছোঁ তো বাকী আমাৰ গোটেইখিনি এইটো চাই লওক আধাৰ কাৰ্ডটো আপলোড হৈছে তাৰপিছত গ্ৰেজুৱেশ্যনৰ চাৰ্টিফিকেট মাৰ্কশ্বিট দুটা বস্তু আপলোড হৈছে ইয়াত তাৰপিছত আমি এইটো বস্তু দেখিলোঁ আমাৰ গোটেইখিনি কমপ্লিট হৈ গৈছে হৈ যোৱাৰ পিছত আমি কি কৰিম এপ্লিকেশ্যনখন আমি এতিয়া ফাইনেল ছাবমিট কৰিম ঠিক আছে তো আমি ফাইনেল ছাবমিট কৰিম আমাৰ এপ্লিকেশ্যনখন ফাইনেল ছাবমিট হৈ গ'ল তো এইটো মই অকণ ব্লাৰ কৰি দিছোঁ যাতে এইটো এপ্লিকেশ্যন নম্বৰটো দেখা নাপায় তো এইটো আমি এতিয়া কি কৰিম আমি এপ্লিকেশ্যনখন ডাউনলোড কৰিম ঠিক আছে এপ্লিকেশ্যনখন ডাউনলোডটো ক্লিক কৰিলোঁ এতিয়া চাওক এপ্লিকেশ্যনখন ডাউনলোড হৈ গ'ল হৈ যোৱাৰ পিছত এতিয়া আমাৰ মই অকণমান জুম কৰি পেলাই দেখাই দিম KYC ডিষ্ট্ৰিক্টটো মই এবাৰ জুম কৰি পেলাই দেখাই দিম ইয়াত এপ্লিকেশ্যনখনত প্ৰথম এপ্লিকেশ্যনখনত KYC ডিষ্ট্ৰিক্টটো খেলি মেলি আছিলে তো ইয়াত আপোনাৰ এইটো মই আৰু অকণ জুম কৰি আছোঁ এইটো চাওক ইয়াত আমাৰ KYC ডিষ্ট্ৰিক্টটো ব্লাৰ কৰি পেলাই অকণমান দেখাই দিছোঁ তো এতিয়া চাওক ইয়াত আপোনাৰ আমাৰ যোনটো KYC ডিষ্ট্ৰিক্টটো আমাৰ শুদ্ধ হৈ গ'ল এইটো ঘৰত KYC ডিষ্ট্ৰিক্ট শুদ্ধ হৈ গ'ল আৰু ইয়াত আমি তললৈ অকণমান স্ক্ৰল কৰিম কলেজৰ আমাৰ চাৰ্টিফিকেটটো শ্ব' কৰিছে আৰু মাৰ্কশ্বিটটো শ্ব' কৰিছে মানে আমাৰ এপ্লিকেশ্যনটো কমপ্লিট হৈ গৈছে শুদ্ধকৈ কমপ্লিট হৈ গৈছে তো এনেকৈ আপোনালোকে এপ্লাই কৰিব লাগিব আৰু যদি আমাৰ ভিডিঅ'টো এতিয়ালৈকে চাই আছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব আজিৰ কাৰণে বাই বাই জয়